নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইতিমধ্যে গম পাইছা যে অসম চৰকাৰে আমাৰ যিসকল ছাত্ৰ সেই ছাত্ৰসকলৰ বাবে এখন নতুনকৈ আঁচনি মুকলি কৰিছে আৰু সেই আঁচনিখনৰ নাম হৈছে নিযুত বাবু আঁচনি। যেনেদৰে ছাত্ৰীসকলৰ বাবে নিযুত মইনা আঁচনি তেওঁলোকে মুকলি কৰিছিল, ঠিক একেদৰে ছাত্ৰসকলৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে এখন নতুন আঁচনি অৰ্থাৎ নিযুত বাবু আঁচনি তেওঁলোকে মুকলি কৰিছে। এই নিযুত বাবু আঁচনি সম্পৰ্কত আজি আমাৰ এই ভিডিঅ'টো হ'বলৈ গৈ আছে, অৰ্থাৎ নিযুত বাবু আঁচনিনো কোনসকল ছাত্ৰই পাব বা কেনেদৰে এপ্লাই কৰিব লাগিব, এপ্লাই কৰাৰ ডেট কেতিয়াৰ পৰা আৰম্ভ হ'ব, সেই সকলোখিনি কথা আমি আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। গতিকে তোমালোকে যদি ভিডিঅ'টো ভাল পোৱা তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা। লগতে ভৱিষ্যতৰ যিসকল নটিফিকেশ্যন থাকিব, নটিফিকেশ্যন পাবৰ বাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা বুলি আশা কৰিলোঁ। ব'লা গতিকে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথম কথাটো হ'ল যে ছাত্ৰ ছাত্ৰীসকল বহুতে মোক সুধি আছে যে নিযুত বাবু আঁচনি কোনসকল ছাত্ৰই পাব। এতিয়া প্ৰথম কথাটো হ'ল যিহেতু এই যিখন আঁচনি সেই আঁচনিখন কেৱল ছাত্ৰসকলৰ বাবে, গতিকে ছাত্ৰীসকল ইয়াত ইনভলভ নহয়, অৰ্থাৎ অকল বা কেৱল ছাত্ৰসকলে আচলতে এই যিখন আঁচনি সেই আঁচনিখন পাবলৈ সক্ষম হ'ব। এতিয়া কোনসকল ছাত্ৰই পাব, বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছুদিন আগতে এটা অনুষ্ঠানত তেওঁ কৈছিল যে যিসকল ছাত্ৰ এইবাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেম অৰ্থাৎ ডিগ্ৰী ফাৰ্ষ্ট ছেম ছেকেণ্ড ছেম দুয়োটাই হ'ব, ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ আৰু যি মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ অৰ্থাৎ গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট, এই দুয়োটা যি ফাৰ্ষ্ট ইয়েৰৰ ছাত্ৰসকলে এই যি নিযুত বাবু আঁচনি সেই নিযুত বাবু আঁচনি পাব। আৰু যিসকল গ্ৰেজুৱেট ছাত্ৰ তেওঁলোকে প্ৰতিমাহে 1000কৈ টকা পাব, আৰু যিসকল পষ্ট গ্ৰেজুৱেট ছাত্ৰসকল তেওঁলোকে আচলতে 2000কৈ টকা মাহেকত পাব। এই টকা আচলতে 10 মাহৰ বাবে দিয়া হ'ব, গোটেই বছৰটোৰ কাৰণে দিয়া নহয়, 10 মাহৰ কাৰণে আচলতে এই যিটো আমাৰ আঁচনিৰ পুঁজি সেই পুঁজিটো দিয়া হ'ব। গতিকে মই ভাবোঁ তোমালোকে ইতিমধ্যে গম পাইছা। আৰু বহুত ছাত্ৰ ছাত্ৰীয়ে সুধি আছিল যে ছেকেণ্ড ইয়েৰ বা থাৰ্ড ইয়েৰ হওক, ডিগ্ৰী পঢ়ি থকা বা পষ্ট গ্ৰেজুৱেট পঢ়ি থকা সকলো ছাত্ৰই পাব নেকি। সকলো ছাত্ৰই আচলতে এতিয়ালৈকে কোৱা হোৱা নাই। এতিয়া বৰ্তমান যিসকল ছাত্ৰ আছে কেৱল ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ আৰু পষ্ট গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়েৰ ছাত্ৰসকলে পাব। পিছত হয়তো এইটো সাল সলনি কৰি কিছু ডিগ্ৰী ছেকেণ্ড ইয়েৰ বা থাৰ্ড ইয়েৰো কৰিব পাৰে। সেই সম্পৰ্কত পিছত যদি নতুন আপডেট আহে মই তোমালোকক নিশ্চয় জনাম। এতিয়া তোমালোকক মই এইটো কথা কৈ থওঁ যে যিসকল ছাত্ৰ আছে ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ আৰু পষ্ট গ্ৰেজুৱেট ছাত্ৰসকল তেওঁলোকে আচলতে তেওঁলোকৰ নথি পত্ৰসমূহ ইতিমধ্যে তৈয়াৰ কৰিব হ'ল, কিয়নো তেওঁলোকৰ যি এপ্লিকেশ্যন আছে এপ্লিকেশ্যন তেওঁলোকে ইতিমধ্যে যিটো অনলাইন নহয় এইটো গম পোৱাই তোমালোকে, অফলাইন হ'ব। আৰু তোমালোকৰ ইনষ্টিটিউটে আচলতে তোমালোকক ফৰ্ম দিব, আৰু ফৰ্ম ফিল আপ কৰি পেলাই তোমালোকে ইনষ্টিটিউটত জমা দিব লাগিব। আৰু তেতিয়া তেওঁলোকে আচলতে তোমালোকৰ যিখিনি ফৰ্ম আছে ফৰ্মখিনি কামখিনি কৰি দিব। গতিকে মই ভাবোঁ তোমালোকে এই কথাখিনি ইতিমধ্যে বুজি পালা। আৰু যদি কিবা ডাউট থাকে তোমালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰিবা। আৰু লগতে এপ্লিকেশ্যন যিটো আছে এপ্লিকেশ্যন ফৰ্ম ক'ত পাবা বা কেনেধৰণে এপ্লাই কৰিব লাগিব এই সম্পৰ্কত যদি এটা ভিডিঅ' লাগে তোমালোকে নিশ্চয় কমেণ্ট কৰি জনাবা। মই ইয়াৰ পিছৰ ভিডিঅ'টো তেতিয়া সেই সন্দৰ্ভত বনাবলৈ আমি চেষ্টা কৰিম, ঠিক আছে। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। তোমালোকে যদি ভাল পালা ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। লগতে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবা বুলি আশা কৰিলোঁ। গতিকে পুনৰ নতুন ভিডিঅ'ৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।